তো গাইজ ফাইনেলি মহামৃত্যুঞ্জয়ৰ পৰা আহি পালোঁ বৰদোৱা থান শংকৰদেৱৰ জন্মস্থান আহি পালোঁ। ভাবিলোঁ অলপ আমি এনেই চাই যাম আৰু গতিকে বৰদোৱা থান আহিলোঁ। ভিতৰত যাম এতিয়া, এখন গেট মেইন গেট, ভিতৰলৈ যাম, আপোনালোকক দেখুৱাম। আমি গেট প্ৰৱেশ কৰিছোঁ। শংকৰদেৱৰ জন্মস্থান আহিলোঁ। আহিম বুলি ভাবিলোঁ, আহিলোঁ। গতিকে ভাল লাগিছে, পৰিৱেশটো ধুনীয়া। এইফালে এটা সুন্দৰ পুখুৰী দৰ্শন কৰিব পালোঁ। গতিকে পুখুৰীত বিভিন্ন ধৰণৰ মাছ, কাছ এইবিলাক মানে আছে। কাছ আছে, মাছ আছে, এইবিলাক মানুহ গা ধুব এতিয়া কিজানি। ভিতৰলৈ যাম, একদম ধুনীয়া পৰিৱেশ। কৃষ্ণ আকাশী গংগা বিচৰা তো এতিয়া আমি গৈ আছো আকাশী গংগাৰ ওচৰলৈ, আকাশী গংগা চাবলৈ। গতিকে গৈ আছো আৰু কুকুৰবিলাকে আমাক চিনি পোৱা নাই, ভুকি আছে। এইকেইটা কুকুৰ ভুকি আছে আমাক। মই কৈ আছো আমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স চব আছে। বিদেশী বুলি বৰদোৱা থানৰ পৰা অলপমান আহিলে 1 কিলোমিটাৰমান আহিলে দৌল মন্দিৰ নামৰ মন্দিৰ এটা পোৱা যায়। এইটো বহুত ঐতিহাসিক মন্দিৰ, পুৰণা মন্দিৰ। গতিকে আমি একবাৰ সোমাই গ'লোঁ আৰু ভাত পানী খোৱাৰ বাবে মানে ভিতৰত নাযাওঁ, দূৰৰ পৰাই মানে সেৱা লৈছোঁ। ঠিক আছে, বাই বাই।